নাই 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 মই হাহা নাই মানে এইটো কেমেৰা অন আছে এটা প্ৰেংক আছিল মেম হেৰি ভিডিঅ'টো মানে যিবোৰ বেঙেনা আলু বেঙেনা যিবোৰ আছে মানে আলু বেঙেনা কল ডালিম এইবোৰ সব মই বাজাৰৰ পৰা আনো হেল্ল' আপুনি কাস্টমাৰ কেয়াৰত কল কৰিছে না ক'ত কল কৰিছে ভাল লাগিছে নে ভাল লাগিছে औरत का चक्कर बाबू भैया औरत का चक्कर What's up? Hey guys, it's me Hasi. Welcome back to my YouTube channel Hasi Bhai. Guys, আজি মই আপোনালোকৰ মাজত কোনো ধৰণৰ ব্লগিং ভিডিঅ' লৈ আহা নাই। আজি মই আপোনালোকৰ মাজত লৈ আহিছো এটা প্ৰেংক কল। যিটো প্ৰেংক কলৰ ষ্টাইল গাইজ হয়তো আপোনালোকে কতো দেখা নাই। কাৰণ গাইজ এই প্ৰেংক কলটো মই কাস্টমাৰ কেয়াৰৰ সৈতে কৰিবলৈ গৈ আছো। তো ডাইৰেক্টলি মই এতিয়া কাস্টমাৰৰ কেয়াৰৰ লগত কল কৰিম, প্ৰেংকটো কৰিম। তো গাইজ মই এতিয়া কাস্টমাৰ কেয়াৰত কথা কল কৰি আছো মানে নেটৱৰ্কটো কি হেতু নকও আৰু এইবোৰ নাটক আহি গৈছে ৰিচাৰ্জ প্লান সমাপ্ত হৈছে ओ भाई मारो मुझे मारो এক টিপক দুই টিপক তিনি টিপক চাৰি টিপক এডভাইজাৰৰ লগত কথা পাতিবলৈ 9 টিপক অনুগ্ৰহ কৰি লাইনতে থাকক আমি আপোনাৰ কল আমাৰ এডভাইজাৰলৈ ট্ৰান্সফাৰ কৰি আছো হেল্ল' স্যাৰ হেল্ল' হয় জনাব আপোনাক কাস্টমাৰ কেয়াৰলৈ কল কৰাৰ বাবে আপোনাক স্বাগতম জনাইছো আপোনাৰ অসুবিধাটো জনাব স্যাৰ মানে মোৰ মোবাইলত এটা প্ৰবলেমত আছিল মানে আপোনাৰ নেটৱৰ্ক ইউজ কৰি মানে অপাৰেটৰ সিম ইউজ কৰি মানে এতিয়া নেটৱৰ্কত অলপ প্ৰবলেমত ভুগি আছিল এতিয়া হেতু কাৰণত মানে কল কৰিছিলো হয় আপোনাৰ নেটৱৰ্কটো ক'ত প্ৰবলেম হৈছে মানে স্যাৰ মানে মোৰ মোবাইলতে মানে প্ৰবলেম হৈছে মোবাইলত হৈছে যেতিয়া স্যাৰ মানে নেটৱৰ্কটো আপুনি পোৱা নাই নে কি পোৱা নাই মানে স্যাৰ মই নেটৱৰ্ক পাইছো কিন্তু মানে আগতে তাৰ পৰা মানে বস্তু নেটৱৰ্কটো তাৰ পৰা মানে কিবা এটা কাম কৰো এতিয়া মানে শপিং কৰিব পৰা নাই মানে তাৰ পৰা মই মানে বজাৰ কৰো যায় ঠিক আছে স্যাৰ মই আপোনাৰ মোবাইল নম্বৰটো মই আপোনাৰ এইটো নম্বৰতে আপোনাৰ প্ৰবলেম পাইছে চাগে আপুনি হয় এইটো নাম্বাৰৰ পৰা যিটো সিমত ইউজ কৰো মানে মোবাইলটো হেতু মোবাইলৰ পৰা মানে অসুবিধাটো পাই আছো ঠিক আছে স্যাৰ আপোনাৰ এই নম্বৰটো মোক দিছিল মানে স্যাৰ আপোনাৰ নেটৱৰ্কটো মই চাই দিছো মানে স্যাৰ যিটো নাম্বাৰত মই কথা পাতি আছো আপোনাৰ লগত হেতু নাম্বাৰে হয় স্যাৰ হয় ঠিক আছে স্যাৰ আপুনি লাইনত থাকিব মই আপোনাৰ নেটৱৰ্কটো চাই দি আছো কি হৈছে অসুবিধাটো আপোনাৰ হয় স্যাৰ আপোনাৰ নেটৱৰ্কটো ক্লিয়াৰ আছে ঠিকে আছে আমাৰ একো অসুবিধা পোৱা নাই ও স্যাৰ মানে এতিয়া মইতো নেটৱৰ্কটো হেৰি মই প্ৰবলেমত পৰি আছো তো মানে ব্ৰাউজাৰত কিবা এটা মই হেৰি সাৰ্চ কৰিব পৰা নাই মানে প্ৰবলেম দেখে এৰৰ দেখাই দিয়ে হয় মানে এতিয়া আপোনাৰ ইউআৰ দেখাইছে এতিয়া স্যাৰ আপুনি আকৌ ক'বচোন আপোনাৰ লোকেশনটো কওক মানে আপুনিতো লোকেশন মই যত আছো আপুনি চেক কৰিব পাৰে তো তাতে অলপ চেক কৰকচোন ক'ত আছো ঠিক আছে স্যাৰ মই আপোনাক জনাই দি আছো স্যাৰ আপোনাৰ ঠিকে আছে লোকেশনটো আপোনাৰ দেখুৱাই আছে নগাঁও দেখুৱাই আছে হয় স্যাৰ হয় আপুনি এটো কেনেকৈ গম পালে জনাব স্যাৰ মানে মোৰ হেল্ল' হয় জনাব মানে মোৰ যেটো প্ৰবলেম আছিল এতিয়া আপোনাক কলে হেল্প পাম তো নিশ্চয় পাব আমাৰ ইয়াত সহায় কৰিবলৈ আমি 24 ঘণ্টা আপোনালোকৰ ওচৰত আছো জনাব আপোনাৰ অসুবিধাটো স্যাৰ মানে আপুনি ব্ৰাউজাৰত যাব পাৰিব নেকি যিকোনো এটা ব্ৰাউজাৰ মানে আপুনি যিকোনো ব্ৰাউজাৰ ওপেন নকৰিব আপুনি ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰক কাৰণ মই এই অসুবিধাটো ক্ৰোম ব্ৰাউজাৰত পাই আছো আপুনি ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব নেকি তাৰ পৰা মানে আপুনি কি কৈছে মই বুজিয়ে পাৰা আকৌ ক'ব স্যাৰ মানে মই যেটো প্ৰবলেম পাই আছো তো মই ক্ৰোম ব্ৰাউজাৰৰ পৰা পাই আছো এতিয়া স্যাৰ আপুনি ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব পাৰিব নেকি মানে তাত ক্ৰোম ব্ৰাউজাৰত যাব দিছে ন হয় স্যাৰ হয় ঠিক আছে মই ক্ৰোম ব্ৰাউজাৰত গৈছো এতিয়া কি কৰিব লাগিব মানে স্যাৰ সাৰ্চ বটনত যাব নেকি অলপ মানে মই জৰ পৰা মানে যেটো প্ৰবলেম পাইছো তো প্ৰবলেমটো কম আপোনাক হয় জনাব স্যাৰ মানে প্ৰবলেমটো হল আপুনি সাৰ্চ বটন লিখক মই মানে বাজাৰ যেটো মই এই বাজাৰৰ নাই স্যাৰ আপুনি পাৰিব হেল্ল' নাই স্যাৰ আপুনি পাৰিব কথাটো মানে আপুনি পাৰিব মানে মেনেজাৰক দিব নালাগে এতিয়া মই আপোনালোক অলপ আগৰ পৰা কথা পাতিছো এতিয়া মই ডাইৰেক্টলি আপোনাকে কথা কম মানে স্যাৰ মানে এইটো মই এটা কথা কৈছো আপুনি যোনটো কাম দিছে মোক এই কামটো মানে মোৰ নহয় এইটো মেনেজাৰৰ ওপৰত যাব লাগিব নাই মেনেজাৰক কলটো ট্ৰান্সফাৰ কৰি দিছো স্যাৰ নাই ৰ'ব হয় জনাব
স্যার মানে আপুনি সার্চ কৰি দিওক না মানে সার্চ বটনত যাওক মানে মই যেটো প্রবলেম পাইছো আপুনি প্রবলেমটো তো সলভ কৰি লওক আপুনি এবাৰ সার্চ কৰি চাওক না মানে মই কিন্তু প্রবলেমত মানে ভুগি আছো হয় হয় তেতিয়াহ'লে ক'ব স্যাৰ আপুনি মানে মই বাজাৰ যেটো .com আপুনি bazaar.com লিখক মানে bazaar.com ৰ পৰা মই তামোল পান সাদা যিবোৰ আছে সব অৰ্ডাৰ দি ঘৰত আনি হেবোৰ খাও एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी एक মানে যিবোৰ বেঙেনা আলু বেঙেনা যিবোৰ আছে মানে আলু বেঙেনা কল ডালিম এইবোৰ সব মই বাজাৰৰ পৰা আনো হেল্ল আপুনি কাস্টমাৰ কেয়াৰত কল কৰিছে না ক'ত কল কৰিছে স্যার মই আপোনাৰ তাতে কল কৰিছো স্যাৰ মই আপোনাৰ কথাটো বুজি হেল্ল স্যার মানে মই ইয়াৰ পৰা আলু বেঙেনা ডালিম যিবোৰ আছে সব ইয়াৰ পৰা অৰ্ডাৰ দিও মানে bazaar.com ৰ পৰা আপুনি সার্চ কৰি চাওক না এটো মোৰ মোবাইলত সার্চ কৰিব পৰা নাই সাৰ্চ কৰি চাই আপোনাৰ কথাটো ক'ব অসুবিধাটো মানে মই ইয়াৰ পৰা আলু বেঙেনা ডালিম কল সেই সকলোবোৰ মানে মই তামোল পান সাদা যিবোৰ আছে সব মই ইয়াৰ পৰা মানে অৰ্ডাৰ কৰো কিন্তু মোৰ ইৰৰ দেখাইছে কি আপুনি সার্চ কৰি চাব নেকি স্যাৰ আপুনি মোক জনাওক আপোনাৰ বানানটো কৈ এক্সপ্লেইনটো কৰক মানে bazaar.com টো আপুনি পাৰা না নেকি নাই পাৰা স্যাৰ আপুনি জনাব মানে BRA হয় ERS bazaar.com হয় bazaar.com এই ইয়াৰ পৰা মই শপিং কৰো আৰু এতিয়া ইৰো দেখাইছে কিয় স্যাৰ মই আপোনাক এতিয়া জনাই আছো স্যাৰ আপোনাৰ কাস্টমাৰ কেয়াৰলৈ কল কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো কিয় স্যার হেল্ল চাউল দালি আলু পেক কৈছে কাস্টমাৰ কেয়াৰলৈ আপোনাক কল কৰাৰ ধন্যবাদ নহ'লে মই নাই হেল্ল হয় মেম হেল্ল মেম মানে মোৰ নেটৱৰ্কৰ অলপ প্ৰবলেম হৈ আছিল হয় মেম এতিয়া মানে নেটৱৰ্ক ইউজ কৰিব পৰা নাই মানে মোৰ মোবাইলটোত অলপ প্ৰবলেম হৈ আছিল আপোনাৰ প্ৰবলেমটো কওকচোন স্যাৰ মানে মই মেম মানে এতিয়া ইউটিউবত মানে ভিডিও অলপ মানে ইউজ কৰিব পৰা নাই মানে ভিডিও চাব নোৱাৰা হৈছো মানে অলপ মানে হয় মানে বেলেগ নেটৰ হয় চাব পাৰো কিন্তু মই আপোনাৰ যেটো নেটৱৰ্ক আছে হেতু নেটৱৰ্ক ইউজ কৰি মানে মেম মই ইউটিউবটো ব্যৱহাৰ কৰিব পৰা নাই এইটোটো আমাৰ এতিয়া কামত নপৰে गजब बेइज्जती है হয় মেম মানে আপোনাৰ নেটৱৰ্ক ইউজ কৰি আছো কিন্তু বেলেগ সিমৰ যেটো নেটৱৰ্ক আছে হেতু ইউজ কৰি ইউটিউবৰ ভিডিও চাব পাৰি আছো বা মোৰ হেতু একো প্ৰবলেম হোৱা নাই কিন্তু আপোনাৰ লোকৰ যেটো টাৱাৰ মানে টাৱাৰ হেতু হয়ত মানে মই একো ইন্টাৰনেট ব্যৱহাৰ কৰিব পৰা নাই এইটোটো এতিয়া আমাৰ কামত নপৰে তেনেকৈ চেক কৰিব পৰাটো নাই মেম আপুনি যদি চেক কৰে মানে ইউটিউবত গৈ মানে যেটো প্ৰবলেম মই ফেস কৰি আছো আপুনি হেতু অলপ চেক কৰি মানে জনাই দিব পাৰিব নেকি মানে মই এটো প্ৰবলেমত কিয় আছো আপুনি ইউটিউবটো অন কৰি মানে দেখাই দিব পাৰিব নেকি কিয় ফেস কৰি আছো মই হেতুটো প্ৰবলেমটো আমাৰ কামত তেনেকৈ নপৰে নাই আপুনি এবাৰ ইউটিউবটো অন কৰকচোন মেম মানে মই বুজাই দিও মানে আপুনি অন কৰিলে মই গম পাবো মানে মই মানে কি ক'ব বিচাৰিছো হা ঠিক আছে হয় মেম হয় ইউটিউবটো ওপেন কৰিছে নেকি মেম কৰিছো এতিয়া মানে মেম এটা হেল্প কৰক মানে মই যেটো প্ৰবলেমত আছো আপুনি সার্চ বটনত যাওকচোন হয় তাত মানে মই যেটো প্ৰবলেমত আছো এতিয়া চাও আপোনাৰটো হেতু প্ৰবলেম হৈ থাকে নেকি মানে মেম তাত হেৰি হাসিবাই বুলি সার্চ কৰকচোন হাসিবাই স্পেলিংটো কওকচোন আপোনাৰ নামৰ HASI FY হয় এটো সার্চ কৰকচোন মেম হেৰি কিবা আপোনাৰ তাত আহিছে নেকি আপোনাৰ এইটো মোৰ তাত ইউটিউব চেনেলটো আহিছে হয় মানে এটা ইউটিউব চেনেল কিবা আহিছে নেকি আপোনাৰ ইয়াত আহিছে মেম এটো মানে মোৰ তাত কিয় আহা নাই ককচোন মানে মই সার্চ কৰি আছো আপোনাৰ সিমৰ নেটৱৰ্কৰ পৰা মোৰ তাত এটো সার্চ কৰিলে আহা নাই আপোনাৰ তাত এতিয়া আহিছে এটো মই কি কৰিম মানে মই যে প্ৰবলেম কৰি আছো এইটো এতিয়া আমাৰ ইয়াত তেনেকুৱা নহয় এইটো আমাৰ কামৰ মাজত নপৰে আচ্ছা মেম আপোনাৰ তাত যেটো আহিছে মানে চেনেলটো আহিছে তো হসকে আহিছে এতিয়া মেম এটা হেল্প কৰকচোন আপোনাৰ তাত যেটো আহিছে আপোনাৰ অলপ সময় গৈছে মোৰো অলপ সময় গৈছে তে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ সাবস্ক্ৰাইবৰ অলপ প্ৰবলেম হৈ আছে তো
তো এট লাষ্ট গাইজ আজি ভিডিঅ'টো এইখিনিলৈকে আছিল। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আইতেও আকৌ আৰু এবাৰ কওঁ মানে ভিডিঅ'টো ইমান দীঘল কৰা নাই আৰু আপোনালোকে হয়তো ভাবিব পাৰে কি হ'ল ব্লগিং ভিডিঅ' আপলোড কৰা নাই যে। মই জাষ্ট লাষ্টত এটা কথাই কৈ দিওঁ গাইজ, এইটো টোটেলি মানে এণ্টাৰটেইনিং চেনেল, ব্লগিংটো মেইন কেটেগৰীত আৰু ইয়াৰ উপৰিও আপোনালোকক সহায়ৰ কাৰণে আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে আমি যিকোনো ষ্টাইলৰ ভিডিঅ' বনাম, বাট ব্লগিং মেইনলি আপলোড কৰিম। নেক্সট অতি সোনকালে এটা ধুনীয়া চেলেঞ্জিং ব্লগ আহি আছে, সেইটোৰ বাবে আপোনালোকে ৱেইট কৰক। ফৰগড গাইজ, ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। ষ্টে হেপি, ষ্টে কুল, বাই বাই। Naggin, 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 naggin,